যেতিয়া আমাৰ কমেণ্ট ব্লক হয়, কমেণ্ট ব্লক হোৱাৰ পিছত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, এইখিনি কথা আমি জানিব লাগিব। তাৰ আগতে কি কাৰণত কমেণ্ট ব্লক হয় তাৰ বিষয়ে মই এটা ভিডিঅ' দি থৈছোঁ, পিন কৰা আছে মোৰ প্ৰফাইলত। আপোনালোকে যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'ব পাৰে, তেতিয়া আপোনালোকে জানিব পাৰিব যে কমেণ্টবিলাক আচলতে কি কাৰণত কমেণ্ট ব্লক হয়। কমেণ্ট ব্লক হোৱাটো বহুত ডাঙৰ ইছ্যু নহয়, এটা লিমিটেড এটা সময়সীমাৰ কাৰণেহে কমেণ্টটো ব্লক কৰি থৈ দিয়ে, সেইটো সাধাৰণ ইছ্যু। এতিয়া কমেণ্ট ব্লক হোৱাৰ পিছত আপুনি কি কৰিব? আপোনাৰ যেতিয়া কমেণ্ট ব্লক হ'ব আপুনি গম পাব, বা আপুনি যেতিয়া কমেণ্ট কৰিব তাত ৰঙাকৈ এটা চিন এটা আহিব, ঠিক আছে। তেতিয়া আপুনি গম পাব যে আপোনাৰ কমেণ্ট ব্লক হৈছে, বা কাৰোবাক আপুনি কমেণ্ট কৰিব নোৱাৰা হ'ব, বা আনএবল টু কমেণ্ট অন দিছ পষ্ট বুলি আহিব, বা বেলেগ ধৰণেও আহিব পাৰে। সকলোৰে কাৰোবাৰ হয়তো বেলেগ বেলেগ আহিব পাৰে, সেইটো আপোনাৰ কমেণ্টৰ ওপৰত ডিপেণ্ড, আপুনি কেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। মেজৰ ইছ্যু তেতিয়া হ'ব যদিহে আপুনি কোনো ধৰণৰ অশ্লীল কমেণ্ট কৰিছে, বা আপুনি কিবা ভাবুকিমূলক কৰিছে, বা কোনোবা গোষ্ঠী সংঘৰ্ষমূলক কিবাকিবি বহুত ধৰণৰ তেনেকুৱা ধৰণৰ বেয়া কমেণ্ট কৰিছে ধৰি লওক, তেতিয়া আপোনাৰ সেইটো মেজৰ ইছ্যু হ'ব পাৰে। সেইটো এটা মেজৰ ইছ্যু, এটা লং টাইম ডিষ্টেঞ্চ আপোনাৰ কমেণ্ট ব্লক হ'ব পাৰে। কমেণ্ট যেতিয়া সাধাৰণতে ব্লক হয়, আপুনি প্ৰথম 24 ঘণ্টা ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি এটা কমেণ্ট কৰি চাব, কাৰোবাক এটা কমেণ্ট কৰি চাব। যদি আপোনাৰ কমেণ্টটো গৈছে, তেতিয়া আপুনি আপোনাৰ কমেণ্ট, তাৰমানে আপোনাৰ কমেণ্টটো খোল খাইছে, ব্লকটো খোল খাইছে। আকৌ আপুনি ব্লকটো খোল খোৱাৰ পাছত আপুনি লগে লগে আকৌ বহুত কমেণ্ট নকৰিব। যদি আপুনি লগে লগে আকৌ বহুত কমেণ্ট কৰে, আকৌ কিন্তু আপোনাৰ কমেণ্টটো ব্লক হৈ যাব, তেনেকুৱা। বা আপোনাৰ যদি আপুনি চাইছে আকৌ 24 ঘণ্টাৰ পিছত আপুনি কমেণ্ট কৰিছে, কমেণ্টটো আপোনাৰ যোৱা নাই। যদি যোৱা নাই, আপুনি আকৌ চেষ্টা কৰি নাথাকিব। আপুনি যিমান চেষ্টা কৰি থাকিব, যিমান কমেণ্ট কৰি থাকিব, তেতিয়া কিন্তু আপোনাৰ কমেণ্ট ব্লকৰ যিটো সময়সীমা, সেইটো কিন্তু ফেচবুকে আৰু বঢ়াই দিব। সেইটো সময়সীমাটো আৰু বাঢ়ি গৈ থাকিব। আপুনি যিমানে চেষ্টা কৰি থাকিব, চেষ্টা কৰিব নালাগে, আপুনি আকৌ ৱেইট কৰক, আকৌ 24 ঘণ্টা ৱেইট কৰক। যদি আকৌ নাই খোলা, আপুনি আৰু 24 ঘণ্টা ৱেইট কৰক। যদি আপোনাৰ 48 ঘণ্টা পাৰ হৈ গৈছে, আপোনাৰ কমেণ্টটো খোল খোৱা নাই, তেতিয়া আপুনি কি কৰিব? আপুনি পোক কৰক। আপুনি ফেচবুকত চাৰ্চ অপশ্যনত গৈ আপুনি POKE লিখক, পোক কৰক। পোক লিখি আপুনি চাৰ্চ কৰিব, তেতিয়া আপোনাৰ যিমান ফ্ৰেণ্ড আছে তেওঁলোকক আপুনি পোক কৰিব, তেওঁলোকক সকলোকে পোক কৰিব। তেওঁলোকে যদি আপোনাক পোক বেক দিয়ে, পোক কৰাৰ এটা ধুনীয়া সুবিধা আছে। তাৰ অন্য এটা মই ভিডিঅ' বনাম, তাৰ বিষয়ে এটা বেলেগকৈ ভিডিঅ' বনাম, আপোনালোকে চাব। তেওঁলোকে যদি আপোনাক যেতিয়া পোক বেক দিব, তেতিয়া আপোনাৰ কমেণ্ট যিটো ব্লক হৈ আছিল সেইটো ফেচবুকে আঁতৰাই দিব। ফেচবুকৰ বিষয়ে যদি আৰু কিবা জানিবলৈ থাকে, আপোনালোকে মোক মেছেজ কৰিব বা কমেণ্ট কৰিব পাৰে। আপোনালোকে আকৌ এনেকৈ নাভাবিব যে মোৰ একাউণ্টটো সৰু বুলি নাভাবিব। মই কাম কৰাহে আচলতে কম দিন হৈছে, কিন্তু ফেচবুক চলোৱা মোৰ আজি 15 বছৰতকৈ বেছি হৈছে। আপোনালোকে মোৰ প্ৰফাইলত গৈ চাই ল'ব পাৰে। তেতিয়া হয়তো বহুতে ফেচবুক কি বস্তু নাজানেই, অসমত বহুতে নাজানে। এতিয়া নতুন নতুন ক্ৰিয়েটৰসকল এতিয়া বহুত ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ হৈ গ'ল, কিন্তু মইহে কাম কৰা আচলতে দেৰি হৈছে। গতিকে আপোনালোকে যদি অন্য কিবা জানিব বিচাৰে, মোক মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। ধন্যবাদ।